বিয়াৰ পিছতো কৰ্মসূত্ৰে মই আৰু মোৰ হাজবেণ্ড দুয়ো বেলেগ বেলেগে থাকোঁ। তেওঁ থাকে ধেমাজি, মই থাকোঁ গুৱাহাটী। বিচাৰিলেও হঠাৎ ওচৰত নোপোৱা দূৰত্ব আমাৰ। দেখিছেনে, ফাইলবোৰ তেনেকৈ এৰি তেখেতলৈ মনত পৰাত ধেমাজি যাবলৈ ওলালোঁ। অকলে, লগত কোনো নাই, আৰু জীৱনত প্ৰথমবাৰ অকলে ধেমাজিলৈ যাত্ৰা, নামনিৰ পৰা উজনিলৈ। মনত ভয়, লগতে ফুল অফ এক্সাইটমেণ্ট। ৰুমৰ অৱস্থা প্লিজ ইগন'ৰ কৰিব দেই, কেইদিনমান থকাকৈ যাম যে, চব সামৰি উতৰি থৈছোঁ। লগতে সিদিনা ৰাতিপুৱা 7:30 বজাতে নলবাৰীলৈ গৈছোঁ, উভতিতে বাজিছে 4:30। গতিকে ৰুম ভাল কৰাৰ সময় নাই। অত্যন্ত মূৰৰ বিষ। নলবাৰীলৈ বাছত গৈছোঁ আহিছোঁ, তাকো এই গৰমত। তথাপি ফুল অফ এক্সাইটমেণ্ট, তেখেতক লগ পাম। ষ্টেচনলৈ যাবলৈ ৰেপিডো মাতিছিলোঁ। ৰেপিডো দাদাজনে ফোন কৰাত তললৈ নামি আহি এয়া যাত্ৰা আৰম্ভ ষ্টেচনলৈ। সিদিনা মোক ৰেপিডো দাদাজনে যি অৱস্থা কৰিছে, ক'ত ঘূৰাই মেলি লৈ আহিছে গম নাপাওঁ। ভাগ্য ভাল মই সিদিনা 1 ঘণ্টা আগতে ওলাইছিলোঁ। নহওঁতে মই যদি আধা ঘণ্টা আগতে ওলালোঁ হয়, তথাপি নাপালোঁ হয় মই একো। কাৰণ মোৰ লংকেশ্বৰৰ পৰা মালিগাঁও ষ্টেচনলৈ আহোঁতে লাগিছিল 45 মিনিট। এয়া ষ্টেচন আহি পালোঁ, আৰু ষ্টেচন আহি পাই মই বিচাৰত লাগিলোঁ লাচিত এক্সপ্ৰেছ কিমান নম্বৰ প্লেটফৰ্মত আছে। এয়া 3 নম্বৰত দেখিছেনে, কিন্তু প্লেটফৰ্ম নম্বৰ দিয়া নাই। এতিয়া ট্ৰেইন আহি পালে, মই ট্ৰেইনত উঠিলোঁ। এতিয়া যোৱাহে কথা আৰু। মোৰ অৱস্থা চাই নাহাঁহিব দেই, বহু জাৰ্ণি কৰিছিলোঁ। আৰু প্ৰথমতে যে দেখাইছিলোঁ বেগত মেগী, সেইখিনি ৰুমতে বনাই আনিছিলোঁ। খাই লৈ শুই গ'লোঁ, আৰু ৰাতিপুৱা সাৰ পালোঁ 5 বজাত। এতিয়া মেইন ষ্টেচন পাবলৈ 2টা ষ্টেচন বাকী। এয়া ৰখি আছোঁ, পোহৰ হৈছে। এতিয়া মই পাই গ'লোঁ ধেমাজি। ধেমাজি পাই তেওঁ আহিছেনে চালোঁ। এইয়া চাওক, তেখেতে মোক নিব আহিছে। এই যে আকাশী টি-চাৰ্ট পিন্ধা ল'ৰাজন, সেইজনে। ইয়ে হাঁহি চোৱা। এতিয়া বেগ দাঙিব। শ্বৰ্টকাট ৰাস্তাৰে আনিছে হা, ক'ত কেনেকৈ লৈ আহিছে গম নাপাওঁ। কেনেকৈ নামিম, যাইপে নাকি? মোক লৈ দিবি নেকি? এতিয়া আহি বোলো তেখেতে থকা ঠাইলৈ। এয়া অলপ দূৰত ৰিণিকি অৰুণাচলৰ পাহাৰবোৰ দেখাই পায়। ইমান ধুনীয়া ভিউ। আৰু তেখেতৰ কৰ্মস্থান ধেমাজি ইঞ্জিনিয়াৰিং কলেজ। তেখেতৰ ওচৰত আহিয়ে ভাল লাগে। চবফালে গ্ৰীনেৰী। ইমান ধুনীয়া পৰিৱেশ।